Hi guys, good morning. মই হিমাদ্ৰী শইকীয়া অসমৰ পৰা ইউটিউবসকল গাৰ্ডেন আজি বাহিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব। তো ৰ'দৰ পৰা আৰম্ভ কৰি যিহেতু কি দেখিছে গমেই পোৱা নাই, মই নিজে দেখিও পোৱা নাই। তো টুকুৰ স্কুল আজি লাষ্ট মানে এক্সাম আছিলে, টুকুক স্কুললৈ যাওঁ, টাইম হ'ল বাৰু। স্কুলতে যাম, ইয়াতে হেলমেট পিন্ধিছোঁ। এয়া টুকু স্কুটিত গৈ খুব ভাল পায়। আজি ভাবিছিলোঁ মিষ্টাৰ লগতে যাম বুলি, মিষ্টাৰ ভাগৰ লাগিছে বোলে, শুই আছে। টুকু আৰু মই যাওঁ স্কুটিত। আজি স্কুটিত গৈ থাকোঁতেতো ভিডিঅ' কৰিব নোৱাৰিম, তো স্কুলতে যিকণ পাৰোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। টুকুক স্কুলত থৈ 5 মিনিটমান বহি পেলাই আমি এনেকৈ দোকান এখনলৈ গ'লোঁ, ঘড়ীৰ দোকান, য'ত নেকি ঘড়ী খুব ভাল ঘড়ী পোৱা যায়, হাত ঘড়ী, ৱাল ঘড়ী, ছানগ্লাছ। তো লগৰ এজনীয়ে তাৰ ৰিলেশ্যনৰ কোনোবাৰ শান্তি বিয়া আছিলে, তো গিফ্ট কিনিবৰ কাৰণে গ'ল। আমিও এনেকৈ অলপ, তাই আকৌ লগৰজনীয়ে ছানগ্লাছ দেখি ফটো মাৰি দিয়া বুলি ক'লে, মই মনে মনে ভিডিঅ' কৰিলোঁ। তাইৰ পৰা ইখনৰ পিছত ইখন পিন্ধি চাইছে, কোনখন ভাল লাগিব নালাগিব। মই পূৰা ফটো মাৰিছোঁ, ভিডিঅ' কৰিছোঁ। দেখিছেনে আপোনালোকক দোকানখনৰ নামো দেখাই দিছোঁ। আচলতে মানে টাউনত ব্যৱসায় কৰা কিছুমানৰ ব্যৱহাৰটো খুব ভাল লাগে, এওঁৰ ব্যৱহাৰটো ভাল লাগে। তো আমি এওঁৰ পৰাই বস্তু কিনোঁ। আকৌ এখন ছানগ্লাছ পিন্ধিলে ভিতৰত গৈ পেলাই ফটো যিমানেই মাৰিব কৈছে, মই মনে মনে সিমানেই ভিডিঅ' কৰি গৈছোঁ তাই। দাদা দেখিছেনে, আৰু এইকেইজনী লগৰ আকৌ সেইখন এৰি আকৌ নেক্সট এখন পিন্ধিবলৈ লৈছে। তাই কেনেকুৱা লাগে ট্ৰাই কৰি আছে, ফটো মাৰিবলৈ আছে। দেখাই দিছোঁ আকৌ ভিডিঅ' কৰি, পূৰা এইও অকণমান ট্ৰাই কৰি চালে কেনেকুৱা লাগিব বুলি। তো এনেকৈ আৰু তাৰপৰা স্কুললৈ আহিলোঁ। স্কুল সেই চাহ খাবলৈ ল'লোঁ, গোটেইবোৰ লগৰে লগ লাগে, আৰু বাকী দুগৰাকীমান আহি আছিলে, তেওঁলোকক ভিডিঅ' কৰা নহ'ল। চাহ খাই পেলাই আমি আকৌ গোটেইবোৰ লগ লাগি ফটো মাৰিলোঁ, খুব ভাল লাগিলে। আমাৰ লগৰবোৰ খুব ভাল হয়, আৰু এনেকৈ ফটো চটো মাৰি আৰু আজি দিনটো এনেকৈ সামৰণি মাৰিলোঁ। আজিলৈ বাই বাই। ধুনীয়া লাগিছে চাগে, স্ক্ৰীনশ্বট মাৰি ল'বা, ভিডিঅ' কৰি দিছোঁ। স্মাইল চিস্মাইল কৰ আকৌ, এইখন পিন্ধিবা। কিমান দাম? অ' মাই গড, জি ভাল লাগিছে। কালি সমান চাহ তাহ খাই দেখিছিলে মোৰ লগৰবোৰ স্কুলৰ আগতে, অলপ এনজয় কৰিছোঁ।